নমস্কাৰ পম্পীমণি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা 9:30 বাজিলে আৰু লাহি পাহি স্কুলত গৈছে। মই চাহ পানী খাই উঠিলোঁ, কাম বন হ'ল। এতিয়া ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ। বহুত দিন হ'ল ডেইলি ভ্লগ দিয়া নাই, তো আজি ভাবিলোঁ এটা দিম আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা পালে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। শাক পূৰা ফ্ৰেছ মূলা শাক, কিন্তু বেলেগ শাক নাছিলে, ৰাস্তাৰে বিক্ৰী কৰিব আহিছিল, তাৰে পৰা ৰাখিলোঁ। আজি খাব লাগিব, বহুত দিন খোৱা নাই। আৰু এতিয়া 10টা বাজি গ'ল, ভাবিলোঁ ব্ৰেকফাষ্ট বনাওঁ। বন উলিয়াইছোঁ, 2টা কণী উলিয়াই আনিছোঁ আৰু বাটাৰ লৈ আহিছোঁ। বন আৰু কণী আৰু বাটাৰ, চাহ, তেনেকৈ ব্ৰেকফাষ্ট কৰিম এতিয়া হাজবেণ্ড আৰু মই। লাহি পাহিটো নাইয়ে, স্কুলত গৈছে আৰু লাহি পাহি ভাত খাই গৈছে। তো এতিয়া এইখিনি তাড়াতাড়ি কৰি লওঁ মই। তাৰপিছত দুৰ্গা পূজাতে শাৰী এখন অৰ্ডাৰ কৰিছিলোঁ আৰু শাৰীখন দুৰ্গা পূজা নাহিলে, মানে 3খনে অৰ্ডাৰ কৰিছিলোঁ, 2খন আহিছিল আৰু দেখুওৱা নহ'ল আপোনালোকক। আৰু এখন পূজা শেষ হোৱাৰ পিছত আহিছে, সেইখন শাৰীখন আছিলে তেনেকৈ। ভাবিলোঁ আজি চিলাই কৰিব দিওঁ, আপোনালোককো দেখুৱাওঁ। বহুত কম দামতে আনিছিলোঁ মিছ'ৰ পৰা। আৰু যিহেতু এতিয়া কাতি মাহ চলি আছে, কাতি মাহত সকলোৰে ঘৰে ঘৰে নাম প্ৰসংগ আপোনালোকে জানেই। আৰু আমাৰ বৰপেটাততো গোটেই হাতীয়ে মানে নাম, প্ৰথম মানে কাতিৰ দমাহীৰ দিনাৰ পৰা আৰম্ভ হৈছে, গোটেই মাহটোৰ নাম প্ৰসংগ চলিয়ে থাকিব। আৰু আমাৰ হাতীতো নাম, আমাৰ সেইকাৰণে ভাবিলোঁ এযোৰ কাপোৰ লওঁ। কাপোৰ মানে আনাই আছিলে মোৰ, বগা কাপোৰ এযোৰ, সেইযোৰ চিলাই কৰিব দিম এতিয়া। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ কেনেকুৱা লাগিছে কাপোৰযোৰত, জনাব। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এইখন হ'ল শাড়ীখন, য়েলো কালাৰৰ। আৰু মই এনেও অৰ্গেঞ্জা শাড়ী বহুত ভাল পাওঁ, আগৰ পৰাই, আগতে লৈছিলোঁ। এইখন অৰ্গেঞ্জা হয়, আপোনালোকে চাৰ্চ কৰিলে অৰ্গেঞ্জা বুলি আহিবই। ফ্লিপকাৰ্টত হওক, মিছ'ত হওক, এমাজনত হওক, সকলোতে পাব। জানেই আপোনালোকে, চাগে লৈছে বহুতে অৰ্গেঞ্জা চিল্ক শাড়ী। আৰু এইখন বহুত কম দামৰ হয়, মই দামটো দি দিম শেষৰ ফালে। শাড়ীখন এনে ইয়াতে কেমেৰাত কালাৰটো লাইট দেখিছে অলপ, কিন্তু ইমান লাইট কালাৰো নহয়, অলপ কালাৰটো ডাঠ হয়। আৰু অলপ মানে ভাল লাগে, এটা চিক উঠি থাকে, ধুনীয়া হয়। আৰু এইযোৰ হ'ল মেখেলা চাদৰযোৰ। মেখেলা চাদৰযোৰা মই বহুত আগতে অনা আছিলে, ফেঞ্চি বজাৰৰ পৰা আনিছিলোঁ গুৱাহাটীত যোৱাতে। আৰু এইযোৰা সেই কটনৰ হয়, স্লেপ কটন। ইয়াতে ৰেড কালাৰ আৰু ব্লেক কালাৰেৰে ফুল আছে, বগাত ভাল লাগে। আনি থৈ দিছিলোঁ কেতিয়াবাতে, এতিয়া ভাবিলোঁ যিহেতু নাম আমাৰ ইয়াতে কাতি মাহৰ নাম, সেইকাৰণে নামত পিন্ধিব পাৰিম, বগা কাপোৰ ভালো লাগিব। সেইকাৰণে এইযোৰাও চিলাই কৰিব দিম। আৰু আজি কেনেকুৱা লাগিছে মেখেলা চাদৰযোৰ আপোনালোকৰ জনাব। এইখন হ'ল শাড়ীখন। কেমেৰাত অলপ কালাৰটো বেলেগ দেখিছে, এনে অলপ কালাৰটো চফ্ট কালাৰ হয়। মিছ'ৰ পৰা লৈছোঁ আৰু দামটো বহুত কম। মই আপোনালোকক কোড নম্বৰটো দি দিম, আপোনালোকে লাগিলে অৰ্ডাৰ কৰিব পাৰিব। আৰু কাপোৰ মেখেলা চাদৰযোৰ মই অফলাইনতে কিনিছোঁ, অনলাইনত কিনা নাই। তো মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে জনাব। যিহেতু নাম, সেইকাৰণে নামত বগা পিন্ধিব মানে ভাল লাগে, সেইকাৰণে বগাই লৈছোঁ। গেৰৰ ডিজাইন হয় এনেকুৱা, এইখিনি ইয়াতে পৰিব গেৰৰ ডিজাইন। আৰু মোৰ এনেকুৱা গেৰৰ ডিজাইনত আগৰ আছে এযোৰ পিংক কালাৰৰ পদ্মিনী কটন, আৰু এইযোৰা মানে হ'ল স্লেপ কটনৰ। ভালে লাগিছে কাপোৰযোৰ, বহুত চিম্পুলো হয়। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু মই এতিয়া সিদিনা ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, আজি 7 দিন পিছত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু মানে সিদিনা ভিডিঅ' কৰাৰ পিছতে পিছদিনাই মা আহিছিলে, মা আৰু ভাইটি আছে এতিয়াও। আজি যাব, আজি ছানডে, আৰু মানে কি মাৰ অলপ কিবা অসুখ হৈছে, সেইকাৰণে ডক্টৰৰ তাত যাব আহিছিলে। ময়ো মাৰ লগত এইকেইদিন ডক্টৰৰ ওচৰত গৈ থাকোঁতে তেনেকৈ সময়বোৰ গুচি গ'ল, সেইকাৰণে ভিডিঅ'টো মানে ব্যস্ত থকাৰ কাৰণে কৰিব নোৱাৰিলোঁ। আৰু আজি ভাবিলোঁ ভিডিঅ'টো মই যিহেতু সেইদিনা শেষ নকৰিলোঁ, আজি শেষ কৰি দিম একেলগে। আৰু কি কৰিব পাৰোঁ দিনটো অলপ দেখুৱাম। এতিয়া 11টা বাজিলে, ব্ৰেকফাষ্ট কৰি উঠিলোঁ অলৰেডি। ৰুটি আলু ভাজি বনাইছিলোঁ, খালোঁ। আৰু এতিয়া ভাতো বনাই আছোঁ, যিহেতু মাহঁতে যাব 2টামান বজাত যাবই। দিনটো ছুটি হৈছে যে আজিকালি, সোনকালে আন্ধাৰ হয় সেইকাৰণে। আৰু মই এতিয়া সোনকালে ভাত বনাব ধৰিছোঁ, সেইকাৰণে মাছ আনিছে হাজবেণ্ডে, বনাই আছোঁ। আৰু ভাত বনাই মেলি খাই মাহঁতে যাব। আৰু মাক চব্জি কাটিব দিছোঁ। আৰু এয়া মাছ আনিছিলোঁ, মই ফ্ৰাই কৰি আছোঁ। আজি সৰু মাছে আনিছোঁ, মায়ে মানে ডাঙৰ মাছ নাখায়, ডাঙৰ মাছটো বহুত তেল থাকে যে, মাৰ অলপ অসুখ হৈ আছে, সেইকাৰণে সৰু মাছে ভাল আনিছোঁ। আৰু এতিয়া বনাওঁ মই তাড়াতাড়ি। আৰু মাৰ কি অসুখ হৈছে মই সকলোবোৰ আপোনালোকক ভিডিঅ'টোৰ শেষলৈ জনোৱাম। মায়ে মানে এতিয়া ডক্টৰে গুৱাহাটীত যাব দিছে, GNRC তাত যাব, সেইকাৰণে ইয়াৰে পৰা আজি যাবগৈ। সেইকাৰণে আপোনালোকক মই জনোৱাম, লাষ্টলৈ চাই থাকিব ভিডিঅ'টো। আৰু তুলসী আনিছিলোঁ আচাৰ কৰিম বুলি, গোটেই বেয়া হৈ গৈছে। এতিয়া এনেকৈ আছে, কি বা কৰোঁ।
কচুখিনি মই এনেকৈ অলপ সৰুকৈ টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ। 2টা শুকান জলকীয়া পুৰি লৈছোঁ আৰু মান ধনিয়া পাত লৈছোঁ এনেকৈ কেইটামান, আৰু অলপ সৰিয়হ লৈছোঁ ভিজাই থৈছিলোঁ, আৰু নহৰু লৈছোঁ 4 ফুটামান, কেঁচা জলকীয়া লৈছোঁ 4টা। জ্বলাটো আপোনালোকে নিজৰ মানে জোখ অনুসৰি দিব যিখিনি খায়। আৰু এপাত লৈছোঁ থেকেৰা টেঙা, যিহেতু কচু ধৰিব পাৰে সেইকাৰণে টেঙা এপাত লৈছোঁ। আৰু লগতে অলপমান বাদাম মই তিয়াই থৈছোঁ, বাকলিটো গুচাই আছে মায়ে, আৰু এইখিনি হ'লে বাদামখিনি ইয়াৰ লগত দি দিম। আৰু এতিয়া মই এইখিনি বটি লওঁ, দিম পটাত। মিক্সিতটো সদায় বটি খাই থাকোঁ ন, কিন্তু পটাত বটিলে টেষ্টটো বেলেগ হয়, সেইকাৰণে ভাবিছোঁ আজি পটাত বটিম। ধুনীয়াকৈ ধুই চুই লৈছোঁ পটাখন, এতিয়া বটি লওঁ। মান কচু বটি আছোঁ মই, আৰু আপোনালোকে কোনে কোনে মান কচু বটা খাই ভাল পায় জনাব। বহুত টেষ্টি হয়, আৰু মই মিক্সিতে দিওঁ বাৰু। আজি পটাত বটিছোঁ, পটাত বটিলে বহুত বেছি মানে টেষ্টি হয় আৰু খাবলৈ। আৰু লগতে বাদাম, আমাৰ লাহি আছে, লাহি আৰু মাৰ মই বাহিৰত মানে বাৰান্দাতে বটিব ধৰিছোঁ, যিহেতু পটাত বটিছোঁ। পটাখন ধুই মেলি বাহিৰতে লৈছোঁ, বাদাম মানে চব দি লৈছোঁ তাৰে লগত। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া বটি লওঁ, তাৰে পিছত আৰু আপোনালোকক মই দেখুৱাই আছোঁ, চাই থাকিব। শেষত নিমখ অলপ দি আৰু এবাৰ বটি ল'লোঁ, আৰু এতিয়া হোৱাৰ পিছত মই মিঠাতেল 2 টোপালমান দি সানি ল'লোঁ এইখিনি। এয়া মোৰ হৈ গ'ল মান কচুৰ চাটনি, মানে মান কচু বটা হৈ গ'ল। এনেকৈ কোনোবাই বটি খাই পাইছেনে জনাব কমেণ্টত, আৰু যদি খাই পোৱা নাই খাই যাব। বিৰাট টেষ্টি হৈছে, মানে মই অলপ খাই চাইছোঁ আৰু ইমান টেষ্টি হৈছে, কিন্তু নাংমান মানে জ্বলা হৈছে, তাকে কৈছে তাই। জ্বলাটো হ'বই ন, কেঁচা জলকীয়া 4টা দিছোঁ, আৰু শুকান জলকীয়া দিছোঁ 2টা পুৰি পেলাই, আৰু জ্বলা দিলোঁ হয়, কিন্তু লাহি খাব যে সেইকাৰণে জ্বলা অলপ কম দিছোঁ জ্বলাটো। আৰু যে কেঁচা বাদাম দিছোঁ, সেই কেঁচা বাদাম দিয়াৰ কাৰণে বিৰাট ধুনীয়া এটা টেষ্ট আহিছে। আৰু অকণমান যে টেঙা দিছোঁ, থেকেৰা টেঙা আৰু কেঁচা বাদামৰ মিলি, আৰু গোটেইখিনি মানে কচু মিলি এটা বেলেগ টেষ্ট আহিছে। কি ক'ম আৰু, মজা মতে একদম মানে খাই মন গৈছে। লাহি খায়ে আছে ন, অলপ অলপকৈ আনি খায়ে আছে। এতিয়া ভাত সাজি ল'লোঁ মই খাবৰ কাৰণে। আৰু আজি অলপ অদ্ভুত আমাৰ খানাটো, মানে টেঙাই তিতাই একেলগে। মানুহে কয় টেঙা তিতা একেলগে খাব নালাগে, আৰু মই একেলগে বনাইছোঁ আজি চব। মানে তিতা কেৰেলা ভাজিছোঁ আৰু মাছ ভাজিছোঁ, ইফালে মান কচুৰ চাটনি, আৰু বিলাহীৰে মাছ অলপ বনাইছোঁ, আৰু ফুলকবি আৰু মাছ বনাইছোঁ। আৰু মা আৰু ভাইটিক দিলোঁ খাব, আমি দেৰিকৈ খাম বাৰু। আৰু ভাইটিক ভাত খাব দিছোঁ, যিহেতু যাব সিহঁতে। 1টা বাজিল, সেইকাৰণে আমাৰ খাব হোৱা নাই, আমি 2টামানত খাম। এতিয়া মা আৰু ভাইটি যাব যিহেতু সোনকালে চিলাই গৈছিলোঁ, মানে মেখেলা চাদৰযোৰ আৰু শাড়ীখন যে আনিছিলোঁ চিলাই কৰিব দিছিলোঁ, আজি আনিলোঁ। ওচৰতে আমাৰ আজি হৈছে বুলি ফোন কৰিলে, তাতে গ'লোঁ আনিব। লাহি ভাইকো লৈ গৈছিলোঁ, আৰু বাহিৰত ওলাই গ'লেই হ'ল, আৰু কিবা এটা লাগিব। এইটো লৈ আহিছে ললিপপ চাওক, 2 টকাত পায়, মানে এনেকুৱা ললিপপ এটা। আৰু এই বক্সটোৰ কাৰণে 20 টকা লৈছে। 20 টকা দিয়ে এই ললিপপটো আনিলে। দুপৰীয়া ভিডিঅ'টো বনাই আছিলোঁ, মা আৰু ভাইটি ভাত খাই আছিলে, তাৰে পিছত আৰু ভিডিঅ' বনোৱা নহ'লে। মানে ভাত খাই উঠি মা ভাইটি গ'ল, মনটো বহুত বেয়া লাগিলে। আমি ভাত খালোঁ, খাই শুলোঁ, আৰু লাহিটো কান্দি টোপনি আহি গ'ল। মা ভাইটি বা দেউতা আহিলে, যাবৰ সময়ত তাই ইমান কান্দি মানে তাই টোপনি আহি গৈছিলে। টোপনিৰ পৰা উঠিলে, আৰু উঠিও অলপ সময় কান্দিছে, আৰু আইতাক লগিন মানে মনত পৰিছিলে বোলে। তো মা যোৱাৰ কাৰণে মোৰো বেয়া লাগিলে মনটো। আৰু আপোনালোকক যে কৈছিলোঁ মাৰ এটা বেমাৰ হোৱা বুলি, সেই বেমাৰটো মই কৈ আছোঁ আপোনালোকক কি হৈছিলে। মেখেলাখন এইখন চিলাই কৰি এইখন চাদৰখন, মেখেলাখনতো দেখুৱালোঁ, আৰু সিদিনা দেখুৱাইছিলোঁ আপোনালোকক। আৰু যেতিয়া মই পিন্ধিলেতো দেখা পাবই, কেনেকুৱা লাগিছে জনাব। মই যে আপোনালোকক কৈছিলোঁ মাৰ এটা বেমাৰ হোৱা বুলি, বেমাৰ মানে বহুত ডাঙৰ বেমাৰ নহয়, ভয় কৰিব নালাগে। কিন্তু অলপ হৈ থকাতে যিকোনো বেমাৰ অলপতে দেখুৱালে তেতিয়া পিছলৈকে আৰু বেছি হোৱাৰ চান্স নাথাকে। সেইকাৰণে
মানে কি মাৰ কেতিয়াবা মাজে মাজে বুকুখন বিষায় আৰু এনেই আৰু হেঁচা মাৰি ধৰাৰ নিচিনা হয় মায়ে ভাবে গেষ্ট্ৰিক হৈছে গেষ্ট্ৰিকৰ টেবলেট খাই দিয়ে তেনেকৈ এবছৰ মানে হ'ল মানে এইটো বেছিভাগ মানুহৰে ভুল ময়ো ভাবোঁ বা বহুতে তেনেকৈ ভাবে যদি বুকু বিষায় কেতিয়াবা তেতিয়া ভাবে গেষ্ট্ৰিক হৈছে গেষ্ট্ৰিকৰ টেবলেট খাব যদি পেট বিষালেও গেষ্ট্ৰিকৰ টেবলেট খাব যদি মূৰ বিষায় তেতিয়াও ক'ব কি গেষ্ট্ৰিকৰ প্ৰব্লেম মোৰো কেতিয়াবা তেনেকুৱা হ'লে কিছুমানে কয় গেষ্ট্ৰিকৰ কাৰণে কিন্তু এইটো ভুল কৰিব নালাগে যদি বিষায় বা কিবা হয় ডক্তৰৰ ওচৰত যাব লাগে তো মাৰো তেনেকুৱা প্ৰব্লেম হৈছে এবছৰমানৰ পৰা মাৰ মানে বুকুখন কেতিয়াবা বিষায় মায়ে ভাবে কি গেষ্ট্ৰিক আৰু গেষ্ট্ৰিকৰ টেবলেট আনে খাই দিয়ে ভাল পায় তেনেকৈ আছে আৰু সিদিনা মানে আজি 10 দিনমান হ'ল 10 দিনমান আগতে মাৰ বোলে ৰাতি অকস্মাতে মানে বেছি হৈছিলে অলপ কলিজাতে হেঁচা মাৰি ধৰাৰ নিচিনা হৈছিলে আৰু বুকুখনো বিষাইছিলে তেতিয়া মায়ে আৰু মোক ফোন কৰিলে মানে মায়ে ফোন কৰা নাই দেউতাই ফোন কৰি ক'লে যে এনেকুৱা হৈছে তেতিয়া আৰু ভয় খাইছে সিহঁতে মই কৈছোঁ লগে লগে ডক্টৰৰ তাত লৈ যা বোলে ডক্টৰৰ ওচৰত নিলে মেডিচিন ডক্টৰৰ তাতে নিলে ডক্টৰজন খুবেই ভাল আছিলে মেডিচিনৰ তাৰপাছত চাই আৰু আমাৰ যিহেতু গাঁৱত ঘৰ তেনেকৈ ইমান ডাক্তৰ নাপায়ো তাতে তথাপিও মেডিচিনৰ ডক্তৰ এজনৰ তাত দেখুৱালে দেখাই মেলি চালে তেখেতে ব্লাড টেষ্ট কৰিলে কিবা কিবি কৰিলে ECG কৰিলে তাৰপাছতে এক্সৰে কৰিলে এক্সৰেত একো ধৰা নপৰিলে ব্লাড টেষ্টতো চব নৰ্মেল আছে ECG কৰিলে অলপ মানে হাৰ্টটো দুৰ্বল বুলি কৈছিলে হাৰ্টৰ ডক্টৰক দেখুৱাব কৈছিলে তো মই আৰু ক'লোঁ যে হাৰ্টৰ ডক্টৰ আমাৰ তাত নাই সেইকাৰণে মায়ে গুৱাহাটীত যাব লাগে নহ'লে মই আৰু ক'লোঁ গুৱাহাটীত যাব নালাগে আমাৰ ইয়াতে যিহেতু ওচৰতে আছে ডক্টৰ আৰু মই আৰু নি দেখুৱালোঁ আৰু ডক্টৰজন গুৱাহাটীৰে হয় GNRCৰ ডক্টৰ ইয়াতে আহে আৰু ইয়াতে বহে দেখুৱালোঁ ডক্টৰজনক দেখুৱাই মানে হাৰ্টৰ চালে আৰু ইক' কৰিব দিলে ইক' কৰিলে ডক্টৰজনে কৰিলে ইক'টো ডক্টৰে কৰে ইক' কৰাতে ধৰা পৰিলে অলপ মানে হাৰ্টটোত কিবা এটা মানে প্ৰব্লেম পাইছে সেইটো মানে বহুত বছৰ আগতে বোলে এবাৰ এটেক আহিছিলে মানে সাধাৰণ এটেক এটা আহিছিলে সেইটো মানে মায়েও নাজানে সেই এটেকটোৰ কাৰণে স্পট এটা ৰৈ গৈছিলে এতিয়া তাৰ কাৰণে মাজে মাজে মানে উশাহ লোৱাত কষ্ট পায় বুকুখন বিষাই বেছি প্ৰব্লেম নাই বুলি কৈছে তথাপিও কিবা এটা আৰু কৰিব দিছে পৰীক্ষা সেইটো মানে ইয়াতে আৰু নকৰিলোঁ আজি ঘৰত গ'ল তো এতিয়া GNRCত যাব গুৱাহাটীত ডক্টৰজনৰ লগত কণ্টেক্ট কৰিছোঁ গুৱাহাটীত দিছপুৰত GNRCত বহে ডক্টৰজন আৰু হাৰ্টৰ তাত দেখুৱাব এতিয়া দেখুৱালে বেছি প্ৰব্লেম নাই আৰু ভাল হ'ব ঠাই আছে ভাল হ'ব ভাল হোৱাতে কামনা কৰোঁ ভগৱানৰ ওচৰত আৰু মই যাবতো নোৱাৰোঁ এতিয়া লাহি পাহিও যিহেতু আছে ঘৰত কোনো নাই সেইকাৰণে মায়ে যাব আজি গ'ল বেয়া লাগিছে বহুত মনটো যদিও কৈ আছোঁ আপোনালোকৰ ওচৰত তথাপিও আৰু মাক সাহস দিব লাগিব তো এতিয়া কোনদিনা বা যায় গুৱাহাটীত গম নাপাওঁ ইয়াৰে পৰা গ'লহে আজি গৈ আৰু দেখাব সেয়াই আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে কথাখিনি আপোনালোকৰ লগত মই এইকাৰণে শ্বেয়াৰ কৰিলোঁ যে আপোনালোকে এইটো ভুল নকৰিব যে বুকু বিষালে পেট বিষালে গেষ্ট্ৰিকে হ'ল ডক্টৰক আগতে দেখুৱাব ডক্টৰক দেখাই টেষ্ট কৰি তাৰপিছতহে আপোনালোকে গম পাব নহ'লে এনেই আৰু গেষ্ট্ৰিকৰ টেবলেট খাই থাকিলে ক'ত হ'ব তেনেকুৱা ভুল বহুতে কৰে মই দেখিছোঁ সেইকাৰণে কৈছোঁ আপোনালোকক আমাৰ ওচৰতো এজনী তেনেকৈ ভুল কৰি মানে একদম বহুত বেছি হৈ গৈছিলে তো সেইকাৰণে ক'লোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঘণ্টিটো বজাব আৰু আজিলৈ ইমানতে এৰোঁ ভিডিঅ'টো বহুত লম্বাও হ'ল চাগে আৰু এতিয়া লাহি পাহি পঢ়িব দিওঁ আৰু ময়ো ভাত বনাব যাওঁ বাই গুড নাইট আপোনালোকে সকলোৱে ভালে থাকক গুড নাইট আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ all of you bye বাই